এতিয়া আমি গাড়ীখন ষ্টাৰ্ট দিম চ' যাত্ৰা আৰম্ভ কৰিলোঁ মজা লাগিছে তোমাৰ কেনে লাগিছে কিবা এটা ভৰাই আছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ ফ্ৰেংকিমিক্সাৰ একচুৱেলি মই বাৰ ঘৰলৈ যোৱাকালি ৰাতি পাইছোঁহি তো সেইকাৰণে যোৱাকালি ব্লগ কৰাটো নহ'ল তো আজি মই ভাবিলোঁ আপোনালোকক ব্লগটো ষ্টাৰ্ট কৰি দিম কাৰণ বা বিহু বুলি ঘৰলৈ যোৱা নাছিলে তো বাক বিহু বুলি এতিয়া ঘৰলৈ নিবলৈ আহিছোঁ মই আৰু মোৰ লগৰ এটা আৰু এতিয়া আমি কি কাম কৰি আছোঁ আপোনালোকক দেখাই আছোঁ এইপিনে আমাৰ ৰাহুল দাদাই গাড়ী ধুই আছে কালি অলপ লেতেৰা হৈ গ'ল আৰু ময়ো অলপ তাক হেল্প কৰি দিছোঁ এইপিনে চেম্পু টেম্পু ৰেডি কৰি থৈছোঁ আমি পানীটো ক্লিয়াৰ কৰি মেলি অলপ বোকাটো গুচাই ল'লোঁ এতিয়া আমি চেম্পুটো লগাম আৰু তাৰপিছত ধুনীয়াকৈ গাড়ী চাড়ী চফা কৰি আমি 9টা মানত ইয়াৰ পৰা ওলাই যাম তো আপোনালোকক দেখাই থাকিম চব এভৰিথিং মই যাম আৰু আমাৰ ধুনু মাইনা যাব এইয়া ধুনু মাইনা আহা গাড়ী চাবা আহা তো আপোনালোকক চব দেখাম তো চাই থাকিব আজি ব্লগটো যদি চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যদি বেছি ভাল লাগে শ্বেয়াৰ কৰি দিব কেনেকৈ লাগিছে ইয়াত আহি এতিয়া কি গাড়ী ধুই আছা গাড়ীখন কালি একচুৱেলি মানে অলপ লেতেৰা হৈ আছিলে গাড়ীখনো অলপ চফা কৰি দিওঁ বুলি এতিয়া গাড়ীখন অলপ ধুই দিছোঁ এইপিনে চেম্পু দিছে চেম্পু ৰেডি হৈ আছে গাড়ীটো মানে অলপ পানী মাৰি ল'লোঁ চকা টকাত এতিয়া অলপ চফা কৰি দিম আপোনালোকে গাড়ীৰ ভিডিঅ'টো চাইছে চাগে নতুন লোৱা যদি চোৱা নাই মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম এবাৰ চেক কৰি চাব আৰু এইটো বাঘৰ বনাইহে আছে কমপ্লিট হোৱা নাই আৰু মানে কালাৰ চালাৰ মাৰিব আছে আৰু বহুত কাম আছে সেইটো লাহে লাহে কৰি আছে আৰু বাকী আমি গাড়ী ধুই লওঁ আপোনালোকে চাই থাকক একচুৱেলি মানে আমাৰ ওচৰত টাইম বহুত কম সেইকাৰণে আমি এতিয়া যাবগৈ লাগিব আমি অলপহে আহিলোঁ এতিয়া আমি একদম টপত বহি আছোঁ একদম তলত দেখিছে সেয়া তোমাক কেনে লাগিছে মজা লাগিছে আমি এতিয়া গাড়ী ধুলোঁ এতিয়া আমি ঘৰ যাম ঘৰত গৈ গা চা ধুম গা চা ধুই আমি ডাইৰেক্ট যোৰহাটলৈ ওলাই যাম বনালোঁ আপোনালোকক দেখাম বুলি এইটো ভিডিঅ' মই বনাই থোৱা আছে ইয়াৰ পাহাৰৰ ডেছক্ৰিপশ্যনতে মই লিংক দি দিম আপোনালোকে সেইটো ভিডিঅ' চাব বাকী আমি যাওঁ আৰু এতিয়া কাৰণ অহা নাছিলোঁ কাৰণে এইটো চাই দিলোঁ আৰু কেনে লাগিছে ইয়াৰ পৰিৱেশটো তোমাৰ পৰিৱেশটো ধুনীয়া চাওক আপোনালোকে আগত ফ্ৰণ্টত দেখিবই ফ্ৰণ্টত দেখিছে ইমান ধুনীয়া এটা ভিউ পইণ্ট আছে আৰু কালিও আমি এটা ভিউ পইণ্ট গৈছিলোঁ আৰু সেইটো ভাল লাগিলে মজা হ'ব আৰু আহি মানে ফ্ৰেণ্ডছৰ লগত বেছি টাইম স্পেণ্ড কৰি ভাল লাগিব ইয়াত 5-6টামান থাকিব লাগে মজা লাগিব তো ঠিক আছে আমি গৈ থাকোঁ আপোনালোকে চাই থাকক ৰাহুল নামি গৈছে ময়ো নামি যাওঁ মই চাইডেদি যাম দেখিছে কিমান ওপৰত উঠি আছিলোঁ আমি তলেদি নামি যাই আছোঁ এইটো ৰাহুল ফাৰ্ষ্টতে নামি মেলি ৰৈ আছেগৈ এডভান্সত এতিয়া আমি ঘৰলৈ যাওঁ আৰু তো ঠিক আছে আপোনালোকক দেখাইছোঁ চাই থাকক বোলে এইটো ঠেলি এটা পেলাই দিব বাহুবলী দাঙি দিয়া সেইটো বহুত ডাঙৰ পাথৰ দেখিছে এইপিনে গোটেই পাথৰ ইয়াতে কিছুমান মানুহ আহি মেলি ইয়াত লেতেৰা কৰি থৈ গুচি যায় এইবোৰ দেখিছে আৰু বটল চটল ঢেৰ যি পেলাই থৈছে পাৰ্টি কৰিলে এইবিলাক লৈ যাব লাগে নিজৰ লগতে কাৰণ এইবোৰ ইমান ধুনীয়া এটা পৰিৱেশত এইবিলাক বস্তু পেলোৱাটো ভাল নহয় তো ঠিক আছে আপোনালোকক দেখাই আছোঁ আমি গৈ আছোঁ এতিয়া ঘৰলৈ আৰু ঘৰ গৈ মেলি গা চা ধুই মেলি আমি ডাইৰেক্ট যোৰহাট যাম তো একদম গা চা ধোৱাৰ পিছতে লগ পাম ঠিক আছে আমি এতিয়া ৰাহুল মই আহি আছোঁ একচুৱেলি মানে ইয়াতে দাদা এজন কালি আমাৰ লগত আহিছিলে তো দাদাজন মানে বাইকৰ ঘৰতে থাকিলে দাদাজনক আমি ল'বলৈ আহিছোঁ আৰু তাতে লাঞ্চটো কৰিম আৰু ডাইৰেক্ট দাদাজনক লৈ মেলি আমি ডাইৰেক্ট বাছত যাম বাছত সোমাই মেলি আমি ঘৰ যামগৈ তো ঠিক আছে আপোনালোকে চাই থাকক আমি আহি পালোহি দাদা ঘৰ সেইটো একচুৱেলি ভাড়াত আছে আৰু আমি আহিছিলোঁ যোৱাকালি এতিয়া আমি গৈ আছোঁ গণেশ মন্দিৰ এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ হয় মানে যোনটো মূৰ্তি আছে মানে এইটো শিলৰ পৰা কাটি বনাইছে আৰু বেক চাইডে এইটো পাহাৰ আছে দেখিছে আপোনালোকক দেখি পাইছেনে এইটো বেক চাইডে পাহাৰ এটা আছে আমি চব তালৈকে গৈ আছোঁ
ৰাহুল মই পিনে দাদা আছে বহি দাদা হাই কৰি দিয়ক তো এতিয়া এক্সাইটেড হৈ আছোঁ ফাৰ্ষ্ট টাইম দেখিম তো আপোনালোককো দেখাবলৈ ট্ৰাই কৰিম আমি এতিয়া গৈ আছোঁ আপোনালোকক দেখাম অঁ ধূপৰ পেকেটকে লৈ যাওঁ চ' এতিয়া আমি ধূপৰ পেকেট ল'ম ধূপ জ্বলাম তাত তো আপোনালোককো দেখাম তো চাই থাকক আহি ইয়াতে বজাৰ কৰিব পাৰিব কল চব আছে এভৰিথিং পাই যাব ন ইয়াতে আৰু বাকী এয়া মন্দিৰ আছে ওপৰত আমি ধূপকে জ্বলাম আৰু একচুৱেলি ভিনদৈ ক'লে ইয়াতে বোলে বহুত ধুনীয়া মন্দিৰ আছে শিলতে বনাই থৈছে সেইকাৰণে আমি আহি চাবলৈ ট্ৰাই কৰিলোঁ অঁ ভগৱান আমি আহিছোঁ এতিয়া তো ইয়াতে লিখা আছে পঢ়ি ল'ব আপোনালোকে মই জুম কৰি দেখাই দিছোঁ গণেশ মন্দিৰ বহা বহা হয় জেগাডোখৰ নাম লাগিছে দেই বাবা অলপ কৈ দিব মন্দিৰ হয় অলপ আপুনি এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ হয় ন পাথৰতে বনাইছে এছিয়াৰ ভিতৰত আমাৰ এই গণেশ মন্দিৰ সৰ্ববৃহৎ গণেশ মন্দিৰ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত বহা গণেশ মন্দিৰ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ গণেশ মন্দিৰ এইটো বহুত পুৰণা মন্দিৰ পুৰণা গণেশ মন্দিৰ তোমাৰ এইটো আমাৰ আটা পিতাইও নাজানে আমি মানে আপোনালোকৰ মা পাপাও নাজানে নাই আমাৰ আটা পিতাই কায়ো নাজানে তেতিয়াৰ পৰা আছে এতিয়া এইটো শিল কাটি কাটি বনাইছে নেকি নাই 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 এনেকৈ ওলাইছে ন নিজে হৈছে ন অঁ এই দেখিছে এইটো শিলে কাটি একচুৱেলি বনোৱা নহয় এইটো নিজে ওলাইছে তেনেকুৱা ইমান স্পষ্ট নাছিল এতিয়া বহুত স্পষ্ট হৈছে এতিয়া স্পষ্টকৈ ওলাই গৈছে একচুৱেলি পূজা কৰি থকা হয় গাইছ ইয়াতে 24 ঘণ্টাই মন্দিৰ খোলা থাকে আৰু বাবা থাকে ইয়াতে আপোনালোকে যদি বাই চান্স কেতিয়াবা মন্দিৰ বন্ধও পায় তেতিয়া বাবাক কণ্টেক্ট কৰিলে হ'ব বাবা এডোখৰতে থাকে বাবাক মাতিলেই হ'ল বাবাই খুলি দিব বুলি কৈছে মন্দিৰ আৰু বাকী ওপৰৰ পৰিৱেশটো সেয়া হনুমান মন্দিৰ আৰু বিশেষ তেনেকুৱা ওপৰত একো নাই আৰু তো পাহাৰতে হয় ভাল লাগিছে ন কিবা এটা মনটো এটা পবিত্ৰ হৈ গৈছে ইমান ধুনীয়া এটা পৰিৱেশ আমি চাব পাই বহুতে সুখী হয় একচুৱেলি আপোনালোকক কৈছিলোঁ কাটি বনাইছে বুলি সেইটো একচুৱেলি নিজে ওলাইছে মোৰ ভগৱানজন আৰু এতিয়া মানে অলপ ধৰিব পৰা বেছি হৈছে কাৰণ পূজা কৰি থকা হয় আৰু সেইকাৰণে মানে বহুত মানুহে আহে এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ শিলৰ মূৰ্তি হয় তো আপোনালোকে যদি অহা নাই যদি মৰিগাঁও আহে ইয়াত বহালৈ আহিব কাৰণ এনেকুৱা এটা ধুনীয়া মন্দিৰ চাবলৈ নাপাহৰিব আৰু তেনেকুৱা চাব পাবলৈ বহুত ভাগ্য লাগে আৰু আমাৰ ভাগ্য এনেকৈ আছিলে চাগে নে কি কোৱা দাদা তো দেখি পালোঁ আমি তো আপোনালোকে যদি আহে আপোনালোকে চাব নাপাহৰিব কিন্তু মৰিগাঁৱলৈ আহিবই আৰু মন্দিৰ চাই যাব বাবা এনি টাইম থাকে ঘৰটো দেখালৈ 15 কিলোমিটাৰমান হ'ব নেকি মৰিগাঁৱৰ পৰা 10 কিলোমিটাৰ 15 কিলোমিটাৰমান হ'ব আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাই যাব আপোনালোকে নিজে আহিলেও সুধিলেও মানুহে এছিয়াৰ ভিতৰত ডাঙৰ যদি এনেও চবেই চিনি পায় তো আপোনালোকক সুধিলেও অলপ ডিটেইলছ পাই যাব তো ঠিক আছে আপোনালোকে চাই থাকক দেখাই আছোঁ বাবাই নিৰ্মালি দিছে আমাক আৰু নিৰ্মালি আমি ঘৰলৈ লৈ যাম ইয়াৰ পৰা হ'ব বাবা বেছি নালাগে হৈ যাব পৰা আমি নিৰ্মালি লৈ যাম আৰু চবকে দিমগৈ
তো দেখিছে আপোনালোকক প্ৰে কৰি লওক ধুনীয়াকৈ এবাৰ এতিয়া ওলাই আহিছোঁ মন্দিৰৰ পৰা বহুত ধুনীয়া এটা পৰিৱেশ দেখিলোঁ আপোনালোকো যদি মৰিগাঁও আহে আপোনালোকে চাবলৈ নাপাহৰিব জাগিৰোডৰ পৰা 10-15 কিলোমিটাৰমান হ'ব আৰু আপোনালোকে আহিবই নিশ্চয় বহুত ধুনীয়া এটা পৰিৱেশ দেখিব আৰু এছিয়াৰ ভিতৰত বহুত ধুনীয়া শিলৰ মূৰ্তি হয় চবতকৈ ডাঙৰ আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব বাকী দেখিছে বহুত ধুনীয়া লাগিছে দেই আহি ভাল লাগিলে কিবা এটা মনটো এটা মানে পবিত্ৰ হৈ গ'ল তো এতিয়া আমি গৈ থাকোঁ আপোনালোকে ব্লগটো কণ্টিনিউ কৰি ভিনদেউৱে বহুত ধুনীয়াকৈ খানা বনাই খুৱাইছে আমাক দেখিছে এইপিনে মাছ আৰু কষ্ট দিলোঁ ভিনদেউ বেয়া নাপাব এইফালে মানে দাদাও খাই আছে দাদাও খাই আছে মানে ৰাহুলো খাই আছে আৰু এতিয়া লাঞ্চটো কৰি আমি ডাইৰেক্টলি যোৰহাটলৈ আকৌ ওলাই যাম তো আপোনালোকক দেখাই আছোঁ চাই থাকক আমি ভাত চাত খাই ভিনদেউৰ পৰা ওলাই আহিলোঁ আৰু এইপিনে দাদাও বহি লৈছে আৰু এইপিনে ৰাহুলো ড্ৰাইভ কৰি আছে বহুত ধুনীয়া টেষ্টি খানা বনাইছিলে থেংক ইউ ছ' মাছ ভিনদেউ আপুনি যদি ভিডিঅ'টো চাই আছে বাকী এতিয়া আমি ডাইৰেক্ট যোৰহাট গৈ আছোঁ আৰু যোৰহাটত মানে কি আৰু লং জাৰ্ণি হয় অলপ লাহে লাহে গৈ থাকিম আৰু আমাৰ ড্ৰাইভাৰ দাদাই লাহে লাহে চলাই থাকিব আৰু বাকী ফুড চুট লৈ থকা দেখিছে কাৰণ আমি গণেশ মন্দিৰ আপোনালোকে দেখিলে তাৰ পৰা পূজা কৰি আহিলোঁ আৰু এতিয়া বাক ৰিচিভ কৰি ডাইৰেক্ট আমি যোৰহাটলৈ ওলাই যাম তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব চ' গাইজ আমি এতিয়া যোৰহাট যাবলৈ ওলাই আহিলোঁ আৰু এইফালে আমাৰ বা আৰু ধুনু মানে হাই কৈ দিয়া হাই কৈ দিয়া এয়া ধুনু মানে পুতলা চুতলা লৈ ওলাই আহিলে পাছফালে বস্তু ভৰাই ল'লোঁ আৰু এইফালে দাদা বহি আছে আৰু এইফালে ৰাহুলে গাড়ী চলাই আছে এতিয়া ডাইৰেক্ট আমি যোৰহাট যাম আমি এতিয়া চামগুৰি পুলিচ ষ্টেচনত ৰখিছোঁ আৰু ৰাহুলে জেঠুক লগ কৰিব গৈছে হয় নহয় মানুহ কিবা খাবা নি এপিনে চোৱা পানী খাবা এপিনে হাই কৈ দিয়ে তাই বহুত লাজ কৰি আছে এতিয়া মই যাওঁ আৰু কি কয় তাৰ জেঠুক লগ কৰোঁ আপোনালোকে চাই থাকক তো গাইজ এতিয়া আমি চামগুৰি পুলিচ ষ্টেচনৰ পৰা ওলালোঁ আৰু ইও মানে তাৰ জেঠুক লগ কৰি ল'লে কথা চথা পাতিলে আৰু ঠাণ্ডা চাণ্ডা খালোঁ ঠাণ্ডা খোৱালে ধুনীয়াকৈ মেৰিণ্ডা আৰু বাকী কমপ্লিট কৰিবই নোৱাৰিলোঁ এইটো ইমান ডাঙৰ দিছে আৰু বাকী বস্তু দিছে সেইবিলাক পাছত গৈ থাকোঁতে খাই গৈ থাকিম আৰু এতিয়া ডাইৰেক্টলি আমি জখলাবন্ধা বোকাঘাট আৰু ডাইৰেক্ট দেৰগাঁৱত মেইন জেগাটোত আমি অলপ টাইম স্পেণ্ড কৰিম তাত বাঘৰ ৰখিম তো বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো আমাৰ ধুনু মানুহ পূৰা গাড়ীটো মোবাইল টেপি আহিছে আমাৰ গাভৰু ছোৱালীজনী চাওঁ কি চাইছা কি হয় আমাৰ গাভৰু ছোৱালী এজনী হয় নাই চকুটো মোহাই আহিছে ই কি খাইছিলে আমাৰ গাভৰু ছোৱালীজনীয়ে মোবাইলত বিজি হৈ আহিছে ৰাহুল দাদাই গাড়ী চলাই আহিছে এইপিনে দাদা বহি আহিছে মা পূৰা টোপনি তো ঠিক আছে নহয় ধুনু মানুহ টাটা দি দিয়া গাইছ আমি এতিয়া আহি জখলাবন্ধা পাৰ হৈ আহিছোঁ আমাৰ দেৰ মানুহ আহিছে লগত দেৰ মানুহ হাই কৰি দিয়া আৰু এতিয়া অলপ বুঢ়া পাহাৰ পামগৈ আৰু তো আপোনালোকক দেখাইছোঁ চাই থাকক বুঢ়া পাহাৰ যেতিয়া পাম তাৰ এটা ভিউটো দেখাম তো চাই থাকক পূৰা বতাহ মাৰিছে গ্লাছ খোলা আছে আৰু অলৰেডি বাহিৰতো পূৰা বেছি বতাহ মাৰি আছে মানে মৰণা কেনে লাগিছে ৰাইডটো মজা লাগিছে তোমাৰ কেনে লাগিছে কি কৰিব ড্ৰাইভাৰ শিখৰ ভৰালে যেনে গন্ধা ভৰাইছে এইটো নাজানো খালি মুখত কিবা এটা ভৰাই আছে শিখৰ মেইন জাৰ্ণি মজা লাগিছে জাৰ্ণি পৰা টিপটপ আপোনালোকক টিপটপ জাৰ্ণি দেখাই আছোঁ তো চাই থাকক তো গাইছ আমি এতিয়া জাষ্ট নাও কাজিৰঙাত সোমাইছোঁ আৰু এইপিনে কাজিৰঙা হয় আপোনালোকক ভালকৈ দেখাই আছোঁ চাই লওক তোমাৰে নাম সিয়ৰে তোমাৰ সমান হ'ব তুমি জানো বুজানে গাইছ এতিয়া আমি গাড়ীৰ পৰা নামিছোঁ ইয়াত ভিউ পইণ্টটো চাবলৈ কাৰণে আমাৰ ছোৱালীয়ে অলপ বমি কৰিলে তো একো নাই সৰু ছোৱালী বমি কৰিবই নেকি তো এতিয়া এইডোখৰতে কাজিৰঙা এইটো বুঢ়া পাহাৰ যোনটো ভিউ পইণ্টটো কাজিৰঙা দেখে যে তো সেইডোখৰতে ৰখিছোঁ তো অলপ আপোনালোককো দেখাওঁ চাওক হাততে হাত
ফটো মাৰিবৰ কাৰণে আৰু যদি ফটো চাব বিচাৰিছে ইনষ্টাগ্ৰামত ৰাহুল গগৈ আছে ফ'ল' কৰিব আপোনাৰ ইনষ্টাগ্ৰামৰ নামটো আছে প্ৰশান্ত আছে প্ৰশান্তত আকৌ ফ'ল' কৰিব আৰু মোকোতো ফ'ল' কৰিছে আৰু যদি কৰা নাই কৰিব ফ্ৰেংকি বুলি আছে তো ইনষ্টাগ্ৰামত ইয়াৰ ফটো দেখিব এইটো ভিউ পইণ্টৰ ধুনীয়াকৈ তো ইয়াক মাৰিবই লাগে মাৰি লওঁ তো চাই দিয়ক শ্বুট হৈ গ'ল আমি এতিয়া গাড়ীত বহিব লৈছোঁ ছোৱালী তো ঠিক আছে আমি এতিয়া যাওঁ আপোনালোকক দেখাই থাকিম তো চাই থাকিব এই এতিয়া ধুনীয়া টেঙা লৈ আহিছে তেতেলী দিছে নিমখ চিমখ লগাই তো টেঙাকণ ভাল লাগে মই খাওঁ এতিয়া গাড়ী চলাবলৈ আৰম্ভ কৰিব লৈছোঁ মই দেখা কৰিছোঁ এই তেতেলীটো দেখি কাৰ লোভ লাগিছে ক'ব এতিয়া মই গাড়ীখন ষ্টাৰ্ট দিছোঁ যাবলৈ আৰম্ভ কৰিছোঁ আৰু যাওঁ আৰু মন্দিৰৰ তো এতিয়া আমি বুঢ়া বাহাৰ পৰা ওলাইছোঁ তো চাই থাকোঁ গাড়ীত পালোঁ চব গণেশ বাবাক কেনেকৈ লাগিলে গণেশ বাবাক দেখি কৃষ্ণ কৈছে এতিয়া হালধিবাৰী পালোহি আৰু মন্দিৰত দেখিলে আপোনালোকে গণেশ বাবাক কিমান ধুনীয়া লাগিলে আৰু বাকী তাত পূজাও কৰি ল'লোঁ আকৌ ভালে কুশলে আহিছিলোঁ ভালে কুশলে এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ তো সেইকাৰণে আমি ৰখিলোঁ অলপ টাইম এয়া হালধিবাৰীৰ মন্দিৰ হয় আৰু একচুৱেলি গুৱাহাটী গ'লে ইয়াত মানুহ চব প্ৰায় ৰখেই তো গাইছ আমি এতিয়া বোকাঘাট পালোহি গাড়ী তাতে ৰখাই ল'লোঁ একচুৱেলি ইয়াত এতিয়া অলপ মিঠাই ল'ম বাঘৰতো সোমাব লাগিব আৰু ঘৰলৈও ল'ব লাগিব তো সেইকাৰণে বোকাঘাটৰ পেয়া লৈ যাম জানে বোকাঘাটৰ পেয়া বহুত টেষ্টি হয় নে কি কয় বোকাঘাটৰ পেয়াটো বহুত টেষ্টি লাগে এক নম্বৰ তো সেইকাৰণে আমি এতিয়া ইয়াত ৰখিছোঁ এতিয়া ইয়াৰ পৰা ডাইৰেক্ট দেৰগাঁৱত ৰখিমগৈ তাৰপিছত ঘৰলৈ যাম আৰু লাহে ধীৰে আৰু তো চাই থাকক আপোনালোকে পেৰা লৈ লৈ দেখিছে দুভাগ একচুৱেলি ইয়াতে পেৰা 500 হয় কেজি আৰু মই আধা কেজি ল'লোঁ আধা কেজি 250 হ'ল তো এতিয়া আমি ডাইৰেক্ট ঘৰ যাওঁ আৰু আপোনালোকে চাই থাকক তো গাইজ আমি এতিয়া আহি ৰখিছোঁ কাৰণ ৰাহুলে ঘৰলৈ কিবা চব্জি লৈ যায় তো সেইকাৰণে এইডোখৰতে ৰখিছোঁ আৰু এতিয়া আমি ডাইৰেক্টলি দেৰগাঁও পালোহি আৰু 5 কিলোমিটাৰমান আছে ধৰি লওক তো তাত গৈ ভাতটো খামগৈ ধুনীয়াকৈ বনাই থৈ দিছে গাহৰি মাংস তো ভাতটো খাই মেলি ডাইৰেক্ট ঘৰলৈ যাম আৰু বাকী ভিডিঅ'টো চাই কেনেকৈ পাইছে জনাব কমেণ্টত অলপ দীঘল হ'ব পাৰে একো নাই চাব আৰু কমপ্লিট কাৰণ জাৰ্ণিটোৱে আমাৰ এনেকুৱা হয় তো মানে এটা যোনকেইটা মুমেণ্ট চব শ্বেয়াৰ কৰিব বিচাৰিছোঁ তো সেইকাৰণে অলপ লং হ'ব পাৰে হ'লেও কেছ নাই চাব এনজয় কৰিব কমেণ্ট কৰিব আৰু যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে চাই দিয়ে আকৌ কিমান দেৰি ৱেইট কৰিলা বহুত দেৰি ৰাস্তালৈ চাই আছো আমি বেচেজনে চাই আহিছে ৰাহুলে দেৰি কৰিছে ৰাহুলক এতিয়া যোনমনে পিটন এটা দিব লেকচা মাৰি আছে তো গাইছ এতিয়া আমি গৈ আছোঁ বাঘৰলৈ আৰু আমি আহি পালোহি এতিয়া ভাত খাবলৈ ৰৈছোঁ সেইপিনে ঘৰতে ভাত খাব লৈছে খাইছোঁ ৰাহুল বাইৰ আগত চালেগে গাহৰি মাংস দি তো দেখিছে এইপিনে ভাত দালি আছে চালাড আছে আৰু গাহৰি মাংস বনাই থৈছিলে বাই এতিয়া ফাৰ্ষ্ট বাইটটো খাই দিওঁ আৰু দেই টেষ্টটো চাই থাকক এই কুকিং পেক্সি আছামিজ বোৱাৰী পেক্সি বুলি ক'লে চিনি পাব ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ গাহৰিটো এবাৰ টেষ্ট কৰি দিয়া এইটো অঁ গাহৰিটো এবাৰ খাই দিয়া এইটো বাই বনোৱা গাহৰি দেই লোভ লাগিছে যদি ক'ব টেষ্টি নেকি এই ঘনতে আজি কেনেকুৱা লাগিলে জাৰ্ণিটো মজা ন তো এতিয়া আমি খানাটো খাই লওঁ এতিয়া আমি ঘৰ যাব লৈছোঁ আৰু বায়ে বহুত ধুনীয়া খানা বনাইছিলে পৰ্ক আৰু দালি চালাড এনেকৈ আছিলে তো খালোঁ থেংক ইউ ছ' মাছ এতিয়া আমি ঘৰ যাওঁ আৰু বহুত টাইম হৈ গ'ল 7:30 বাজিয়েই গ'ল এতিয়া 8টা বজাত আমি ঘৰ পাই যাম কাৰণ ইয়াৰ পৰা 45 মিনিটমান লাগে আৰু তো ঠিক আছে আমি গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকিব তো ভিন্দু যাওঁ আৰু দেই জন বাই বাই Hold tight, I've been right where you're standing. Just hold tight to me. The world tries to be.
গাইজ যোৱাকালি আহোঁতে অলপ লেট হ'ল আৰু আহি মেলি বহুত ভাগৰ লাগি আছিলে কাৰণে ভিডিঅ' বনোৱাই নহ'ল তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যদি বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ এনেকৈ ছাপোৰ্ট কৰি যাব আৰু নেক্সট টাইম ইমান ডাঙৰ দীঘল ভিডিঅ' নবনাওঁ কাৰণ এইটো জাৰ্ণিটো তেনেকুৱা আছিলে কাৰণে বনালোঁ তো বেয়া চেনে পাব আৰু বাকী চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ বাই বাই bones away. Call me by